মাকৈ এইফালেও মাকৈ আছে ইয়াত ধনিয়া আছিলে অলপ অলপ আছে এইফালে ভেন্দি লগাইছে এইফালে আছে ৰঙালাও এইফালেও আছে ৰঙালাও মাজে মাজে বিলাহী আছে এইফালেও লগাইছে আপোনাৰ বেঙেনা এইটো হেই গাইছ গুড মৰ্ণিং আৰু স্বাগতম জনাইছোঁ মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ বহুত দিন হ'ল ভিডিঅ' বনোৱাই নাই মানে সুবিধাই অলপ কম থাকে আৰু বতৰটো বেয়া থাকে ক'ৰবাত যাবলৈ নোৱাৰা হৈছোঁ বতৰটো গতিকে আজি অলপ খুলিছে সকলোক আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ আকৌ বাৰীখনত আছে দেই আমাৰ এইয়া এইফালে মাকৈ এইফালেও মাকৈ আছে তাৰপিছত ইয়াত ধনিয়া আছিলে অলপ অলপ আছে এইফালে ভেন্দি লগাইছে এইফালে আছে ৰঙালাও এইফালেও আছে ৰঙালাও মাজে মাজে বিলাহী আছে আৰু যি আলু আছিল আলু চালু খান্দি মেলি চব চেচ হ'ল মূলাও যিহেতু আছিলে সেইখিনিও চেচ হ'ল আৰু ইফালেও লগাইছে আপোনাৰ বেঙেনা এইটো জিকা লাগিছে মাজে মাজে জিকাও দিছে জিকা একদম পূৰা এইবিলাক অৰ্গেনিক ৰঙালাও ফুল মানে ফুল দিছে ৰঙালাও মাজে মাজে ধৰিছে দেখাম বাৰু এয়া বিলাহী একদম অৰ্গেনিক কোনো ইয়াত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই এইফালে আছে ভেন্দি টাংবডি এইটো টাংবডি লাগিব আৰু ফুল দিছে মানে পুৰা গ্ৰীণ হৈ আছে চাৰিওফালে সেউজীয়া মানে বৰষুণ দিলেতো এতিয়া গছ পাতবোৰ মানে ধুনীয়াকৈ ওলাইছে ইয়াত ফুল টাংবডি ফুল এইফালে আকৌ টাংবডি মাজে মাজে ভেন্দিবোৰ ফুল লাগিছে এইফালে জলকীয়াটো এইফালে হোৱা নাই সেইফালে আছে লাগি আছে বাৰু দেখাম এইফালেও কিবা এটা শাক আছিলে সেয়া আমি কিবা টেঙা শাক নেকি কয় এইটো নাজানো এইফালে শাক টাংবডি লাগি আছে একদম জৈৱিকভাৱে প্ৰস্তুত কৰা এইফালে তিহু লগাইছে তিহু দুই এটা খালোঁ আৰু এই চব দুই এটা লাগি আছে ধুনীয়াকৈ ৰঙালাও এইবোৰ জলকীয়া চাহ ক'লা জলকীয়া ধুনীয়াকৈ লাগি আছে খাবলৈ হৈছে বাৰু ধুনীয়াকৈ ঘৰত খাবলৈ হৈ যায় ইয়াত আছে কুন্দুলিও খাইছোঁ দুইটা লাগিছিল কুন্দুলি খাইছোঁ ধুনীয়াকৈ একদম লোকেল এইফালে আছে বেঙেনা মাজে মাজে নেমু গছ আছে নেমুটো লাগিছে এইফালে কম আছে নেমু আৰু এইটো বাৰীত আৰু আছে নেমু তাত বহুত লাগিছে এইটো দেখিছে তিনিজোপা আছে ভোট জলকীয়াৰ গছ লগা নাই পৰৱৰ্তী সময়ত লাগিব এইখিনি আছিলে আমাৰ মেৰখন মানে চব্জি মেৰখন বাকী এইখিনি আছে বাৰু কিবা কিবি ধেৰ আছে সকলোখিনি এইটো ভিডিঅ'ত কভাৰ কৰিব পৰা নাযাব তাৰপিছত দিন হ'লতো গতিকে প্ৰায় মৰহি গৈছে এইফালেও কিবা আছে তিহু গছ লগতে টাংবডি এইফালে তামোল বাৰী আছে সেইফালেও আছে পুখুৰীটো আছে সেইফালে
গতিকে আছিলে সৰু ভিডিঅ'টি চাব আৰু কেনে হৈছে জনাব আমাৰ বাৰীখন দেখাবলৈ যত্ন কৰিলোঁ গতিকে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চালে ফেচবুক পেজটো ফ'ল' কৰি দিব ধন্যবাদ